ইফালে আছোন এইটোক চোৱা ইও পঢ়া নাই হয়নে পঢ়া নাই ন পঢ়াগে যোৱা हेलो आज हमारे ब्लॉगर स्वागतम से प्रोजेक्ट है हमारे जो ने प्रोजेक्ट आছিলে ভাইবা আছিলে ভাইবা লগতে আমি আজি वाइवा की बात है वाइवा डेडलाइंस का प्रोजेक्ट है मार्क्स का আৰু যেহেতু আজি বহুত ষ্টুডেণ্ট আছে এবাৰ চাই লওক সবকে এবাৰ এই মেমৰিজৰ কাৰণে দি দিছোঁ আৰু এইটো আমাৰ সবতে ষ্টুডেণ্ট বহুত বিলাক আছে ভাইবা দিলে ভাইবা দিওঁতে ইমান বেয়া হোৱা নাই মোৰ আৰু আপোনালোকে শুনা নাপাব পাৰে চব এখানে 9 मार्क्स पाइছো 9 মাৰ্কছ পাইছে বুলি চব এইটো আমাৰ জ্ঞানী ল'ৰা হয় বাৰু আৰু সুনীল কিবা কথা বাৰু পাতি থাকিম চবৰে লগত কিন্তু এই মোৰ লগত পাত্তাই নিদিয়ে আৰু কোনেও এইটো লগৰ ল'ৰাটোৱে কিবা কৈ আছিলে মোক বৰ্তমানৰ কাৰণে কোনো নাই এতিয়া মোৰ লগৰকেইটা বাৰু এইটো চিন্ময় আছে চিন্ময় কিবা ক'বা নেকি ইমান চিঞৰি থাকে পিছফালৰ অল দ্য বেষ্ট ভিডিও ব্লগ ভাইরাল যাব লাগে আমাৰ জুৱেলক চাওক এই জুৱেল হয় মোৰ লগৰ ল'ৰা সি নিজৰ ভাইবা দিব পৰা নাই আৰু আমাৰ ভ্লগত বোলে ভ্লগ কৰে সি দে আৰু উন্নতি আছে দেই গোটেইকেইটাৰ কিবা ক'ব নেকি ইয়াতে কিবা ক'ব নেকি লগত কিবা ক'বা নেকি এইজনী চব খুচি হয় একদম পঢ়াত ভাল হয় সেইগুলো আমি কিবা ক'বি নেকি ক এনেহ'লে দিনটো পেকপেকাই থাকে এতিয়াহে ভ্লগৰ টাইমত মাত হেল্ল' নমস্কাৰ অঁ কোৱা এবাৰ কিবা ক'বা নেকি হৃদয় কোৱা কিবা কোৱা তোমাৰ এমপ্লয়মেণ্ট নাই যে আমি কি কৰোঁ জান কোৱা আপোনাৰ কেনেকুৱা লাগে কৰি পিনে আপোনাৰ কেনেকুৱা লাগে মোক ভ্লগ কৰাৰ টাইমত শান্তিয়ে নিদিয়ে লগৰকেইটাই এই চাওকচোন কেনে কৰি থাকে একদম শান্তিমতে কৰিবই নোৱাৰি ভ্লগ বৰ্তমান আমি আহিলোঁ ভাইবা ক্লাছৰ পৰা আহি পালোঁ কলেজ অডিটৰিয়ামত যাই আছোঁ আমাৰ কি আছে অডিটৰিয়ামত কি আছে আজি মিষ্টাৰ দিছপুৰ আছে আৰু তুমি এইটো নোহোৱা জিম বন্ধ আজি মিষ্টাৰ আৰু মিছেছ দিছপুৰ আছে চেম্পিয়ন নেকি কোনে গম নাপায় বৰ্তমান এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই বাৰু এইটো আমাৰ ৰাহুল ডেকা কালি কিবা জিকিছিলে আমাক কোৱা নাই এতিয়ালৈকে আৰ্ম ৰেচলিং চোৱা এবাৰ 1 2 3 নাই হাৰা নাই এতিয়ালৈকে হাৰা নাই কোনে জিকে কাম নাই তোৰ ৰাহুল ডেকা কিবা ক'বা নেকি আপুনি এতিয়া বৰ্তমান কলেজৰ অডিটৰিয়ামত আহি পাইছোঁ বাৰু আমাৰ যে আছিলে ভালদৰে এইটো ভইচ অভাৰ দিব লগা হ'ল কাৰণ এই পিছফালে বেকগ্ৰাউণ্ডত গান বজাই আছিলোঁ যিহেতু কপিৰাইট আহি যাব পাৰে আৰু বেলেগ একো কোৱা নাই যে কৈছিলোঁ চাওক আমাৰ এই 20 তাৰিখৰ পৰা পৰীক্ষা আছিলে কিন্তু ইয়াতে বিহু নাচি আছে আৰু লগৰকেইটাক চাওকচোন লগৰকেইটাই একদম পৰীক্ষাৰ ভয়ে নাই অলপ আড্ডা পিটি আছে কলেজৰ অডিটৰিয়ামত ল'ৰাকেইটাক চাওঁ এবাৰ যদি অলপমান ভালকৈ শুনা নাপাব পাৰে সেইবোলো মই ভইচ অভাৰ দি দিম লাগে নমস্কাৰ আমাৰ যিহেতু আজি এইকেইদিন কলেজ উইক চলি আছে কলেজ উইকৰ বহুতখিনি কম্পিটিশ্যন চলিলে আৰু আজি কিজানি লাষ্ট ডেট হয় চাগে হয়নে আজি লাষ্ট ডেট ন আজি লাষ্ট ডেট হয় আৰু যিহেতু আমাৰ যি ভাইবা আছিলে সেইকাৰণে আমাৰ অলপ ভাগ্য হ'ল যে আমি কলেজত চাব পাৰিলোঁ মোৰ লগৰকেইটাই কি কৰে ন আজি গোটেই ভ্লগত দিম অলপ এডিট নকৰোঁ ঘৰৰ মানুহে চালেও চাব যি হয় হৈ থাকক আজি শান্তিমতে বস্তু এটা কৰিব নিদিয়ে এই হেলমেটে দিব নে কিয়ে দিয়ে একদম দে ক গোটেইখিনি ক আমাৰ এতিয়া কি আছিলে নৰ্থ ইষ্ট আছিলে মিছেছ নৰ্থ ইষ্ট আৰে মিষ্টাৰ আছাম হেছটেগটো মিষ্টাৰ আছামো হৈছে আজি বৰ্তমান আমি আহিছিলোঁ আমাৰ কলেজৰ জিমত আহিছোঁ আৰু আমাৰ এই নো প্লেয়াৰবিলাকে নহয় জিম ষ্টাৰ্ট কৰি আছে এতিয়া নতুনকৈ কিন্তু এইটো আমাৰ প্ৰ' প্লেয়াৰ হয় নমস্কাৰ দাদা
আৰু ইয়াতে বহুত ইকুইপমেণ্টছ আছে জিমত বহুতখিনি ইকুইপমেণ্টছ আছে, কিন্তু মই কৰিব নোৱাৰিম। মই এইমাত্ৰ এইটো ডেডলিফ্ট কৰিছিলোঁ, ডেডলিফ্টৰ আছিলে 60 কিলো আছিলে। হয়তো যদি মই আৰু এবাৰ কৰি দিওঁ তেনেহ'লে মই হয়তো দেখাই দিব পাৰিম আপোনালোকক। আৰু বৰ্তমান এতিয়া আমি আছোঁ আৰু লগৰবিলাকে কিবা কিবি চাই আছে কৰিব পাৰে নে নোৱাৰে, আৰু তাকে দিয়ক মই ডেডলিফ্ট এবাৰ কৰি কিনে দেখাই আছোঁ দিয়ক। और 4 आर्म लेने से भी हाथ बड़ा लगता है। বৰ্তমান আমাৰ মইনা কলিজা এইটো দাঙিব, ডেডলিফ্ট কৰিব। দিয়া হাউচ দ্য জোচ ৰাজ গুচাবে হাউচ দ্য জোচ আফ্ৰিদ ব্ৰো বৰ্তমান যিটো কম্পিটিশ্যন হ'ব লগা আছিলে এতিয়ালৈকে হোৱা নাই বাৰু। কম্পিটিশ্যন যিটো হ'ব লগা আছিলে এতিয়ালৈকে হোৱা নাই, হ'ব বুলি ভাবিছোঁ। কিন্তু আমি এতিয়া কিজানি ঘৰলৈকে যাম, কাৰণ দেৰি যিহেতু হৈ গ'ল, ভোকো লাগিছে, ৰাতিপুৱা একো খাই অহা নাছিলোঁ। আৰু ঐ এতিয়াতো চলা নাই ন কি ওপৰত চলি আছে নেকি? আৰু সেই কি কয় ঘৰতে যাওঁ নেকি ন আমি খাই কিনে অলপ পিছত আহিম চাগে। আমাৰ লগৰ ল'ৰা এটাই একদম ক'ব লাগিব ন, চিঞৰ বাখৰ কৰিছে কালিলৈকে কৈছিলে নহ'ব বুলি। এতিয়া মোৰ ভিডিঅ' কোৱালিটিটো বেয়া, গুমৰাহো কৰিছে। গুমৰাহ কৰিছে অলপমান। আমাক কয় যে নাই জিকা বুলি। আমাৰ লিটাৰেলি লিটাৰেলি আমি দেখা পোৱাৰ লগে লগে আমি অলপ দুখ লাগিছিলে। একো নাই, আমি জানিছিলোঁ তাৰ যিহে বগলা হাত। তাৰ যি আৰু কি বগলা হাত বোলে ডেকা বুলি চিঞৰিব লাগিব দেই। এফালে এইবিলাক টপাৰবোৰ আছে, টপাৰ দে আৰু আমাৰ পিছত লগ পাম আৰু দেখা অলপ পিছত চাই দিওঁ কি হয়। বৰ্তমান আমি পুৰী চাব আহিছিলোঁ, লখিমী নৈখন এখন লখিমী হয় গুৱাহাটী মানে কি গণেশগুৰিত বহুত ফেমাছ হয় লগৰ ল'ৰাকেইটাৰ লগত। এই পুৰি চব্জি খোৱা হৈ গ'ল, আমি দেখাব ভাল নাপাওঁ বাৰু, সেইবোলো দেখাই দিছোঁ, উপায় নাই। এইকেইটা চাওক গোটেইকেইটা পুৰি চব্জি খাব ধৰিছে একদম। লখিমীখন বহুত ফেমাছ আগৰ পৰাই, কিন্তু আমাক ফ্ৰীতে প্ৰমোচন কৰিব লগা হৈছে, উপায়টো নাই। 25 টকাটো ৰেহাই দিয়ে যদি কথা নাই বাৰু, 30 টকা হ'ব দে। আৰু আপুনি কিবা কৈ দিয়া, কেনে টেষ্টটো কেনে? বঢ়িয়া ন? আহিব নালাগে আহিব, আমাৰ পইচা লৈছোঁ প্ৰমোচন কৰাৰ পিছত। প্ৰমোচন কৰা নাই, টেষ্টটো ভাল সেইকাৰণে। মাত্ৰ পুৰি চব্জি খাই আহিলোঁ, খাই অহাৰ পিছত এতিয়া কলেজলৈকে যাই আছোঁ গোটেইকেইটাই। পুৰি চব্জিটো টেষ্টি আছিলে, যেনেকৈ আলহীৰ ঘৰত গ'লে প্ৰথম দিনাখন যেনেকৈ অলপ টেষ্টি অলপমান ধুনীয়া খানা দিয়ে, আমাৰ নেক্সট দিনাৰ পৰা যেনেকৈ একদম পইতা ভাতলৈকে গুচি যায় কেইদিনৰ পিছত, ছেম আমাৰ লগতো এনেকৈ হৈছে। প্ৰথমবাৰৰ কি ধুনীয়াকৈ পুৰি চব্জিটো ধুনীয়া গৰম দিলে হা, অলপ পিছত যি নেক্সট বাৰ আমি ল'লোঁ অলপ এক্সট্ৰাখিনি যেনেকৈ দিছে, জীৱনটো আৰু দে আৰু বুলি কৈ পাৰ কৰি দিওঁ আৰু পেটটো ভৰাব লাগিব, উপায়টো নাই। চ' দিয়ক তে আমি কলেজ যাই কিনে লগ পাই। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ মুখ্য অতিথি তথা বৰ্তমান আমাৰ টিচাৰবিলাকক সন্মান দিয়া হৈ আছে। আমাৰ এইটো মিষ্টাৰ আছাম, মই আমাৰ এইজন দাদাজন। মোৰ ভিডিঅ' কোৱালিটি ভাল নহয়, আন্ধাৰ হৈ আছে অলপমান, চ' বেয়া নাপাব। এইটো আপোনালোকে এইমাত্ৰ দেখা পালে চাগে, অলপ আগতে আমি দেখালোঁ কিবা কিবি বডি চডিও দেখালে। আমাৰতো বডি নাই বাৰু, সেইবুলি দেখাইছোঁ আমি বেলেগৰ। হ'ব, আশা কৰোঁ আমি যে আমাৰো হ'ব 1 বছৰমান পিছত, একদম হ'ব। তেতিয়ালৈকে আমি ভাবিছোঁ ব্লগটো এণ্ড কৰোঁ বুলি। দিয়া ৰাজ ভাই দিয়া বাই, দুষ্টি বাই। এক্সামৰ পিছত লগ পাম আৰু তেতিয়ালৈকে ব্লগটো এণ্ড কৰোঁ আমি। আমাৰ কোনদিনাই লাষ্ট বুলি ভাবিছিলোঁ, কিন্তু নহয়, আমাক কেইদিনৰ পিছত আৰু মাতিলে ভাই পাৰ। আজি আমাৰ কলেজৰ লাষ্টটো দিন বুলি আমি চিয়'ৰ ক'ব পাৰিম, কাৰণ আমাৰ नहीं निकल फिर बुलाएंगे। আমাৰ ভাইবা চাইবা শেষ হৈ গ'ল।
আজি লাষ্ট আমাৰ এইটো মইনা কলিজা আছে লগত আৰু তুমি আজি এইবিলাক নোলাবা আজি মই ব্লগটো অলপমান ষ্টাৰ্ট কৰিছোঁ বা এণ্ড কৰিছোঁ बाइकरा वाला तुषार कुछ एक्ट करो अपना আজি আমাৰ People say, oh no. আজি আমাৰ শেষ হৈ গ'ল গোটেই আমাৰ চবকে আমি গুড বাই বুলি আৰু নাই আৰু এতিয়া। আৰু নাই আৰু চেছ আৰু লাষ্টটো সেইকাৰণে চুহেলক এবাৰ গ'লে লাগিছে নাপাবও পাৰো আমাৰ ব্লগটো এণ্ড হ'ব আৰু লাহেকৈ মই মানে পৰহিৰো অলপমান ব্লগ আছে পৰহিৰো অলপমান ব্লগ আছে তাৰ লগত আমি মই ভ্লগ কৰাৰ টাইমতে পৃথিৱীৰ হৰ্ণবিলাক বজাই পৰহিৰো অলপমান ব্লগ আছে তাৰ লগত এইখিনি জইন কৰি দিম বুলি ভাবিছোঁ অলপমান চাউণ্ডটো কম পাব পাৰে চবতে হৰ্ণ বজাই আছে আমাৰ ব্লগ কৰাৰ টাইমতে হৰ্ণবিলাক বজাই বাৰু আৰু ইফালে এবাৰ আহি যোৱা চবকে দেখাই দিওঁ এবাৰ এইটো আমাৰ চিম্পলি আছে লগত কিবা ক'বা নেকি পাঁচটালৈকে কোনে পঢ়ে আমি নপঢ়োঁ নহয় আহা বে তুমিও আহিছা এবাৰ দস্তি বে এই চোৱা এতিয়া পঢ়িব গ'লে এতিয়াতে ক'ব লগা একো নাই এইটো আমাৰ তুলসী আছে লেংটি চিঙা মাঙা নকবি বে এইবিলাক চব দিম जिंदगी ने चाहा ব্লগটোত আজি একদম ৰ হ'ব যিখিনি হ'ব কাৰণ এইটো লাষ্টৰ দিন যিহেতু চবকে একদম কৈ দিম এবাৰ দিয়া হ'ব দিয়ক কলেজ অডিটৰিয়ামত আছোঁ আমি বৰ্তমান আৰু এতিয়া বৰ্তমান আমাৰ ঐ ফুল ফোৰাম বাজি 5 किलो डंबल तो दिमाग बहुत ट्रेन कर लिया आप थोड़ा फिजिकल हेल्थ ट्रेन कर